নমস্কাৰ, মাই নেম ইজ সাৰজনা তালুকদাৰ। মই এটা কবিতা আবৃত্তি কৰিবলৈ গৈ আছোঁ। কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা? আজি জানিকা তুমি হয়তো তুমি লেপটপত গেম খেলা, টেবলেটৰ ব্ৰাউজ কৰা। কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা? কি হীৰা কি পৰহীৰা? তোমাৰ বাৰু মনত পৰেনে মিজাৰ সেই বাছৰ কথা, চেফত খোৱা ভেজ পকৰা, অথবা সোণাপুৰৰ ৰ'জ ভেলী ৰিজৰ্টৰ টেষ্টিৰ ফুড? বৰ আমনি কৰে। তো ফেচবুক টুইটাৰত তোমাক চাৰ্চ কৰোঁ, LOL। হয়তো তুমি ফেক প্ৰফাইল খুলি চেটিং কৰা। বিছাতে যে মোৰ পাৰ কৰিছোঁ তোমাৰ পিছত দৌৰি। তোমাক ৰাতি যেতিয়া উৰণি টানি তুমি আহিছিলা তোমাৰ ভাল পাব ডিলিট কৰিবলৈ, নীলিম কুমাৰৰ দৰে 440 ভল্টৰ কলম উলিয়াই বুকুৰ তেজেৰে কবিতা লিখা নাছিলোঁ। জুবিন গাৰ্গৰ দৰে হিয়া ভাগি গোৱা নাছিলোঁ। হেৰাবাহী তোক বৰ ভাল পাওঁ দেহি চালা, বুকুৰ হাৰ্ড ডিস্কে ফৰ্মেট হৈ গ'ল। যোৱাৰ পাৰতে তুমি কৈ গৈছিলা তোমাকে হেনো ভাল ছোৱালী মোলে ৰৈ আছে। তুমি জানানে মইতো যন্ত্ৰ নহয়, মোৰ হৃদয়টো ব্লুটুথ নাই নিউ ডিভাইচ চাৰ্চ কৰিবলৈ। কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা? কি হীৰা কি উপহীৰা? য'তে আছা সলাই থাকা। থেংক ইউ।